ফ্ৰেণ্ডছ আজি অলপ সোনকালে উঠিলোঁ কাৰণ আজি এঠাইলৈ যাম। সেই ঠাইডোখৰ হৈছে গম পাব বাৰু কম। এতিয়া মুখ হাত ধুলোঁ, এতিয়া 7টা বাজিল। এতিয়া মই ঘৰৰ পৰা যাব লাগিব 8 বজাত আৰু 8 বাজি মানে এঘণ্টামান গা চা ধুই ভাত চাত খাই মানে ৰেডি হওঁ মানে হৈ যাব। তো এতিয়া মই ৰেডি হওঁ। ফ্ৰেণ্ডছ মই এতিয়া গা চা ধুই ৰেডি আৰু এতিয়া যাব লাগে মানে লগৰটো ৰখি আছে মোৰ বাবে। মই 8টা বজাত যাম বুলি কৈছিলোঁ কিন্তু এতিয়া দেৰি হ'ল, 8টা বাজিল। হ'লেও কথা নাই, দূৰ আছে আৰু কলৈ যাম কৈ আছোঁ আপোনালোকক। আজি মই যাম যোৰহাটলৈ যাম এজন ফ্ৰেণ্ডৰ সৈতে। মোৰ একো কাম নাই কিন্তু মোৰ ফ্ৰেণ্ডৰ আজি কিবা এটা এক্সাম আছে, জানে আপোনালোকে ইণ্টাৰভিউ আছে মানে SSC। এতিয়া আমি গুৱাহাটীৰ পৰা প্ৰায় 300 কিলোমিটাৰমান দেখুৱাইছে গুগলত। এতিয়া কিমান সময় লাগে গ'লেহে গম পাম। এতিয়া যাওঁ, দেৰি নকৰোঁ। এতিয়া মই চশমা হেলমেট চেলমেট লৈ লওঁ। নিজৰ হৈ গ'ল, এতিয়া মই যাওঁ, গৈ থাকোঁ। আপোনালোকক ৰাস্তাত দেখুৱাই থাকিম আৰু পাৰিলে। এতিয়া যাওঁ বলক। এতিয়া আমি আহি পালোঁ গুৱাহাটী ইউনিভাৰ্চিটি। ইয়াৰ পৰা আৰু আমি এতিয়া শৰাইঘাট নহয়, জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰেৰে বৰ্তমান জালুকবাৰীতে আছোঁ। এতিয়া আমি ফ্লাইঅভাৰৰ ওপৰেৰে যাম, ইফালে খানাপাৰা হৈ জৰাবাদ হৈ নগাঁও হৈ এতিয়া গৈ থাকিম আমি। এতিয়া আমি ইয়াতে অলপ তেলটো ভৰাই ল'ব, তেলটোই মেইন, তেলটো নহ'লে আমি যাম। চ' তেল ভৰাই লওঁ। তেল চেল ভৰাই আমি এতিয়াও কোৱা পকা ৰাস্তাৰে গৈ আছোঁ যোৰহাট। এতিয়া আমি আহি পালোঁ নগাঁও আৰু নগাঁও কি ইয়াত কিবা পূজা আছে নেকি, পূজা চাগে। এই লাহে দাওঁ কালি আগতে পৰি যাব গ'ত তাই যাই থাকোঁ। এতিয়া আমি বৰ্তমান জাত শুই উঠি মুখালে। যোৱাকালি ৰাতি ভিডিঅ' কৰা নহ'ল আৰু আহোঁতে ৰাতি হ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। হোটেল এই লগৰজন এতিয়া উঠাই নাই, এতিয়া শুই আছে।
আজ মুখ হাত ধুই আহিলোঁ আৰু আহি কেইটামান বুট আৰু মুগ কাঁচা খাই দিলোঁ। যোৱাকালিৰে আছিল, যোৱাকালিৰ লগৰটো আছিল আচলতে, মোৰতো কালি শেষ কৰি দিছোঁ খাই, কিন্তু লগৰতে নাখাল। চ' আজি তাতো বুদ্ধি দিলোঁ মানে খাই দিলোঁ, সেইটো একো বেয়া নাই। চ' এইখন খিৰিকী আছে ৰুমত, কিন্তু অসম্ভৱ। এইয়া আমি কিমান ফ্ল'ৰত আছোঁ? আমি ফাইভ ফ্ল'ৰত আছোঁ বৰ্তমান। ইয়াৰ পৰা আমি নটা লাইটটো জ্বলাই দিওঁ, দেখাটো সুবিধা হৈছে ৰ। 9-10টা বজাত আমি ইয়াৰ পৰা যাব লাগিব। ইয়াৰ পৰা গৈ আমি ইয়াৰে হয় যোৰহাটৰ কিছু টাউনৰ পৰা অলপ দূৰ হয়, দূৰ মানে বেছি দূৰ নহয়, 2 কিলোমিটাৰমান হ'ব। তাৰ পৰা আমি তাতে কাম আছে এটা, তাত কামটো কৰি আমি নেক্সট টাইম আৰু গুৱাহাটী যাম। গুৱাহাটী মানে ঘৰলৈ যাওঁতে কাজিৰঙাৰ পাৰ যদি অলপ ভিডিঅ' কৰিম, আপোনালোকে চাই থাকিব। এতিয়া আমি ফুৰিবলৈ ওলাই আহিলোঁ যোৰহাট টাউনলৈ। ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ। আৰু আমি এতিয়া আহি পালোঁ যোৰহাট কলেজ। অলপ কলেজ ভিতৰলৈ নাযাওঁ বাৰু, ৰাতিপুৱা আছে, এতিয়া কোনো অহা নাই চাগে, আৰু যিবিলাক আছে সেইবিলাক শুই উঠা নাই কিজানি। চ' আমি এনেই বাহিৰৰ পৰা চাই যাওঁ। এয়া গেট পালোঁ, যোৰহাট কলেজ। এইখনে হৈছে যোৰহাট কলেজ। কিমান 1962 1962 চনত এইখন কলেজ তাৰমানে স্থাপিত হৈছিল। এয়া চাই লওক, ভাল লাগিছে কিন্তু, নাইচ, ধুনীয়া গেটটো। এতিয়া আমি ৰাস্তা পাৰ হৈছোঁ, ধুনীয়া ওপৰলৈ গৈছোঁ। এয়া ভালকৈ ওপৰৰ পৰা দেখাব। ৱাও, পৰিৱেশটো ইমান লেতেৰা, কি এনেকুৱা। এতিয়া আমি যাবলৈ লৈছোঁ এই হোটেল ৰুমৰ পৰা, মানে এতিয়া আমি ঘৰৰ মানে গুৱাহাটী যাম। গুৱাহাটী যাই তাৰপিছত যোৰহাটৰ এটা কাম আছে, সৰুকৈ অলপ কাম, 2 ঘণ্টামানৰ কাম। সেইটো কামটো কৰিলোঁ, এতিয়া আমি ডাইৰেক্ট গুৱাহাটী যাম। এয়া আমি এতিয়া কাপোৰ চাপোৰ বান্ধি ৰেডি। ইয়াকচোন কিবা লিখি আছে, তাৰ কিবা অলপ কাম আছে, অফিচিয়েল কাম ইয়াতে। সেইখিনি কৰি লৈ এতিয়া আমি এইখিনি কৰি লৈ ঘৰলৈ যাম। এই গোটাই বস্তু লোৱা হ'ল বৰ্তমান। এই ব্ৰাছ আৰু কলগেট আছে তোৰ ল'বা। আজি আমি থাকিলোঁ এইটো ৰুমতে। এতিয়া আমি হোটেল ৰুম বাই দিবলৈ লাইছোঁ। এয়া বৰ্তমান অক্ষয়ে আমাৰ হোটেলৰ বিল পে' কৰি আছে। এতিয়া আমি বিল পে' কৰি যামগৈ। ফ্ৰেণ্ডছ, এতিয়া আহি আমি নগাঁও শ্ৰী মৃত্যুঞ্জয় মন্দিৰ আহি পালোঁ। আৰু এতিয়া অলপ চাই লওঁ, মন্দিৰ ভিতৰলৈ নাযাওঁ, আমাৰ টাইম বহুত কম আছে। এতিয়া ৰাতি হৈ গ'ল, ৰাতি মানে আমাৰ যাই পাওঁতে বহুত ৰাতি হ'ব। এতিয়া বাজিল 7:30 বাজি গ'ল। এতিয়া আমি চাই লৈছোঁ, আহিছোঁ যেতিয়া এবাৰ সোমাই যাওঁ বুলি আহিলোঁ। বাকী আমি এতিয়া ভিতৰলৈ নাযাওঁ।
আমাৰ গ'লে তাৰমানে দেৰি হ'ব আৰু বহুত দূৰ যাব লগা আছে ইয়াৰ পৰা আমি আৰু গুৱাহাটী যাব লাগিল তাকো বাইকত ৰাতি হ'ল তাৰমানে আমাৰ যোৰহাটৰ পৰা হয় তাতে আমাৰ প্ৰায় 8টাৰো বেছি হৈছে 8টাৰো বেছি হ'ল আমি তাৰ পৰা আহা এতিয়া আমি আহি ইয়াৰ নগাঁও পালোঁ আৰু ৰাতিৰ কথা বেছি জোৰকৈও চলাব নোৱাৰা বাইক ৰাস্তা তাৰমানে ইমান ভালহে কৰি আছে বৰ্তমান চ' হঠাৎ বেয়া পাই যাওঁ সেইকাৰণে জোৰে আহিব পৰা নাই আহি পালোঁ এতিয়া এতিয়া ভাল লাগিছে এতিয়া আমি গুৱাহাটী পালোঁ গুৱাহাটী পালে আৰু এতিয়া আমি ঘৰ পালোঁ এতিয়া চাওক ৰাতিৰ দৃশ্য গুৱাহাটী এতিয়া প্ৰায় 10:30মান বাজিলে চাগে মানে হয় এতিয়া আমি ইফালে খানাপাৰা পাৰ হ'লোঁ এতিয়া খানাপাৰা পাৰ হৈ এতিয়া আমি জালুকবাৰী পাব লাগে জালুকবাৰীৰ পৰা আৰু অলপ দূৰ পালে ঘৰ এতিয়া সকলোকে দিলোঁ গুড নাইট এতিয়া আমি জালুকবাৰী পাৰ হ'লোঁ এতিয়া ইয়াৰ পৰা বেছি দূৰ নাই ঘৰ পাব মানে আৰু VIP এয়াৰপৰ্ট VIP পাব লাগিব VIPৰ পিছতহে আমি অলপ গ'লে আৰু ঘৰ পাম এতিয়া সকলোকে গুড নাইট বাই বাই